গাইজ, কি খবৰ? সকলোৱে নিশ্চয় সকলোৱে ভাল। বহুত দিনৰ মূৰত এটি নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আশা কৰোঁ সকলো আদৰি ল'ব। বকা উঠিছেনে? কি হ'ল? আমাৰ দেহা 5 মাহ হৈছে। এতিয়া কি ধুনীয়াকৈ খেলি আছে দেখিছেনে? বৈ ল'লে বগাব বিচাৰি ফুৰে। এতিয়া বগাব পৰা হোৱা নাই তথাপিও। হেল্ল' গাইজ, কৈ দিয়াচোন। হেল্ল' গাইজ কৈ দিয়াচোন। হেল্ল' গাইজ কৈ দিয়া। হেল্ল' গাইজ কৈ দিয়া। হেল্ল' গাইজ কৈ দিয়া। দেখিছেনে তাৰ উৎপাত? দেখিছেনে? হেল্ল' গাইজ কৈ দিয়া। কি হ'ল? বিটু মুনু মোবাইলটো উলিয়ালে তাৰ নক্সা দেখিছেনে? কি হ'ল? মাম্মা এয়া আমাৰ দেহা গা চা ধুই আনিলোঁ। গা ধোৱাৰ পিছত তাক হেৰিটো দেখিছে, তাৰ হেৰিটো তাৰ কাণ্ড জ্ঞান দেখিছে কি কৰি আছে সি। দেহা এতিয়া ধুনীয়াকৈ গা চা ধুৱাই আনিলোঁ। তাৰপৰা এতিয়া ধুনীয়াকৈ তাক উলিয়াই লওঁ, কাপোৰ কানি পিন্ধাই লওঁ কন্যাজনী। তাৰপিছত আকৌ লগ পাই আছোঁ আপোনালোকক। দেহাক ওলাই কৰি ল'লোঁ। এতিয়া ময়ো ওলাই ল'লোঁ। আজি দেহা ভাগৰ পলিঅ' আছে, যিহেতু আজি দেওবাৰ। ওচৰতে মেডিকেলখন আছে। দেহা শুই দিলে। দেহা উঠাৰ পিছতে যাম। এতিয়া 12টাও বাজিবলৈ হ'ল। মেডিকেলো বন্ধ কৰিব বুলি কৈছে। দেহাক সোনকালে উঠাই মেলি অকল পেণ্টটো পিন্ধাবলৈ আছে, পেণ্টটো পিন্ধাই মেলি গৈ আছোঁ। তাৰপৰা আহি আকৌ লগ পাম আপোনালোকক। পলিঅ' খুৱাই মেলি আহিলোঁ। ইমানেই গৰম তাত মানে ৰৈ থাকিবলৈ মন নগ'ল। গৈছোঁ আহিছোঁ মই। আৰু ৰ'দো বহুত তামাম ৰ'দ দিছে, হয় নাই? ৰ'দ দিছে কৈ দিয়া। মই পলিঅ' খাই আহিলোঁ। কি হ'ল? এতিয়া 3টা বাজিলে। শুই উঠিলোঁ। বহুত টোপনি ধৰিছিলে। তাৰপৰা শুই উঠিলোঁ। শুই উঠি মেলি এতিয়া ভাতকেইটা বাঢ়ি লৈছোঁ। এইফালে আছে আলু, দালি, বিলাহী। এইফালে আছে বইল ডিম। এইফালে এটা জলকীয়া আছে। এইফালে পানী লৈছোঁ। এতিয়া মই ভাতকেইটা খাই লওঁ এতিয়া। তাৰপিছত আকৌ লগ পাই আছোঁ আপোনালোক। এইয়া আমাৰ ল'ৰা বগাবলৈ বিচাৰিছে। চাওঁ চোলাটো ধুনী কৰি দিছোঁ। তাক পেণ্টটো পিন্ধাই থোৱা নাই দেই, ইগন'ৰ নকৰিব। কাৰণ মানে যদি পেণ্টটো পিন্ধি থাকে ন, ভাল কমফৰ্টেবল ফিলটো নাপায় মানে। যদি খুলি থৈ দিওঁ তেতিয়াহে পায়। সি অলপ বগাবলৈ মানে হেৰি পায় আৰু। বগোৱা আহা। এনেকেই এখোজ দুখোজকৈ আমাৰ দেহা ডাঙৰ হ'ব আৰু, হয় নাই? ডাঙৰ হ'বা নাই? ভাল মানুহ হ'বা নাই? ভাল মানুহ হ'বা নাই? ভাল মানুহ হ'বা নাই তুমি? তাই জুচটো দেখিছে। তাৰ মানে পেণ্টটো পিন্ধাই থ'লে সি এইবিলাক খেল নেদেখায় মানে। পেণ্টটো যেতিয়া খুলি দিওঁ ন, তেতিয়া সি কমফৰ্টেবল ফিল কৰে। সেইটো কাৰণে মানে তাক পেণ্টটো খুলি থৈ দিয়া হয় মানে পিন্ধাওঁ আৰু যে নিপিন্ধাকৈ থাকে সেইটো নহয় মানে, পিন্ধাই থৈ দিওঁ আৰু মানে দিনত কেতিয়াবা নিপিন্ধাওঁ মানে। ক'ৰবালৈ গ'লে মানে উলিয়াই নিলে, বাহিৰলৈ ৰাস্তালৈ উলিয়াই নিলে মানে তাক পিন্ধাই দিওঁ। যদি ঘৰতে থাকে ন, পাটি এখন পাৰি তাতে শুৱাই থৈ দিওঁ মানে। এই কি হ'ল? তোমাৰ কথাকে কৈ আছোঁ। এইফালে আহা। এনেকেই ডাঙৰ হ'ব লাগিব। তাৰ চিঞৰটো শুনিছে? ভাল মানুহ হ'ব লাগিব, হয় নাই? ভাল মানুহ হ'বা নাই? অ, আ, ক, খ, এ, বি, চি, ডি চব পঢ়িব লাগিব, হয় নাই? ডাঙৰ মানুহ হ'ব লাগিব। এইফালে
এইপিনে আহোন আহোন তাৰ ভৰিকেইটা দেখিছে কেনেকৈ মাৰিছে কাপোৰ নুকুচাবা আহোন দেহা 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 তাৰ চিঞৰটো দেখিছে তাৰ চিঞৰটো দেখিছে আই ধুন 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 এনেকৈয়ে ল'ৰাটোৰ লগতে দিনটো ব্যস্ত হৈ থাকোঁ আৰু ক'তো ওলাইও যাব নোৱাৰোঁ ৰ'দ তাতে গৰম তাতে ল'ৰাটোক লৈ মেলি মানে মই ওলাই যাবলৈ বেয়া পাওঁ দিনটো মাৰ লগতেই কটাবা হয় নাই কি হ'ল কলিজা এইপিনে ধুন বেটা দেখিছেনে তাৰ আইদব কাইডিয়াবিলাক কি হ'ল হেল্ল' গাইজ শুনিছোন হেল্ল' গাইজ কি খবৰ সকলোৰে আমাৰ আগজ বেটাৰ ভাল হয় না কেলে শুনিছা চাওঁতে গধূলিয়ে হ'ল আন্ধাৰে হ'ল মই এতিয়া বনাব লৈছোঁ চাহ লাল চাহ বনাম এতিয়া গুড়ৰ লগত খাম কোনে কোনে গুড়ৰ লগত লাল চাহ খাই ভাল পায় চেনি নিদিয়াকৈ প্লিজ কমেণ্ট কৰি জনাব এতিয়া মই চাহকণ বনাই লওঁ এয়া গুড় দি চাহ খাই পানী দিছিলোঁহে ল'ৰাটো ইমান আমনি কৰিলে নহয় গুড়ডোখৰ কোনোমতে খাই মেলি লাল চাহকণ খাবলৈ থাকিলে আৰু অকণমান তিতা হ'ল চাহকণ ল'ৰাটোৱে আমনি কৰিলে যে গেছটো মানে অফ কৰিবলৈ পাহৰি গৈছিলোঁ মানে সেইকাৰণে বেছি উতলিলে এয়া চাহ পানী পূৰা ৰঙা হ'ল এইখিনিতে খাব নোৱাৰি মানে বহুত তিতা হৈ থাকিলে তথাপিও গুড়ৰ লগত অকণমান সময় খালোঁ আৰু আজি ব্লগটো ইমানতে সামৰণি মাৰিছোঁ আকৌ এটি নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ অতি সোনকালে আহি আছোঁ